মানুহে কয় ভাল মানুহৰ লগত সদায় ভাল হয়, ভাল মানুহে মানে ভাল কৰ্ম কৰিলে ভাল ফল পায়। কথাটো কিন্তু সম্পূৰ্ণ সঁচা নহয়, কাৰণ সকলো ভাল মানুহৰ লগত, সকলো ভাল কাম কৰা মানুহৰ লগত সদায় ভাল নহয়, কেতিয়াবা বেয়াও হৈ যায়। কেতিয়াবা ভালৰ আশাত থাকি থাকি বেয়াটোৱে নিজৰ ভাগ্য বুলি মানি ল'ব বাধ্য হয় সেই মানুহজন। কাৰণ এই মিছা দুনিয়াত আজি ভাল বা সত্যৰ কোনো মূল্য নাই, সকলোৱে মিছা, সকলোৱে মানে আপুনি ভাল কাম কৰি আছে আপোনাক মানুহে বেয়া ক'ব, আৰু আপুনি বেয়া কাম কৰি আছে আপোনাক মানুহে ভাল ক'ব। আপুনি কিবা এটা নিশা কৰি আহিলে আপুনি ভাল, আপুনি গৰ্ব কৰি ক'লে। আপুনি যদি কেতিয়াবা মন্দিৰত গ'লে বা নামাজ পঢ়িব গ'লে, তেতিয়া সেইটো কওঁতে আপুনি লাজ পায় যে মই আজি নামাজ পঢ়িবলৈ গৈছিলোঁ। আপুনি নামাজ পঢ়িবলৈ যাওঁতে বাটত মানুহৰ লগত দেখা হ'ব, সেইকাৰণে আপুনি ভয় পায়। কিন্তু যেতিয়া আপোনাৰ পাৰ্টিত যায় তেতিয়া কিন্তু ভয় নাপায়। আজিৰ দিনত মানে বেয়া কাম কৰিবলৈ মানে ভয় নালাগে, কিন্তু ভাল কাম কৰিবলৈ গ'লে লাজ লাগে। আমালোকৰ এইটোৱেই দুখ, আৰু আমালোকৰ পতনৰ কাৰণ হয়তো এইটোৱেই হ'ব। আৰু আজিৰ যি যুগ, যি মানে পৰিস্থিতি, এই পৰিস্থিতিত ভাল মানুহবিলাকে মানে এই পৃথিৱীত ঠাই পোৱা নাই। বেয়া মানুহৰ সংখ্যা ইমানেই বেছি হৈ গৈছে যে 2-এজনমান যি ভাল মানুহ আছে সিহঁত মানে এই পৃথিৱীত ঠাই পোৱা নাই। আৰু মানুহৰ কথাটো সঁচা যে ভাল কৰিলে ভাল হ'ব, কিন্তু আপোনাৰ লগত যে পৃথিৱীতে ভাল হ'ব এনেকুৱা নহয়। আপুনি মৃত্যুৰ পাছতো যে এটা জীৱন আছে, যিয়ে বিশ্বাস কৰে, ধৰ্মক বিশ্বাস কৰে, তাত হয়তো বা ভাল হ'ব। কিন্তু এই মিছা পৃথিৱীত ভালৰ লগত সদায় ভাল নহয়। এই কথা মানিবই লাগিব যে ভালৰ লগত সদায় ভাল নহয়। আপুনি ভাল কাম কৰিলেই যে আপোনাৰ লগত ভাল হ'ব এইটো মই নেমানো। আপুনি মানিলে মানে, কিন্তু মই নেমানো যে ভালৰ লগত সদায়ে ভাল হয়। মই মানো যে ভাল মানুহক মানুহে ইউজ কৰে, মানুহে ব্যৱহাৰ কৰি এৰি দিয়ে। সেইকাৰণে ভাল হওক, মই কোৱা নাই যে বেয়া হওক, ভাল হওক, লেকিন ভালৰ লগত নিজকে স্মাৰ্ট কৰি তোলক। নিজকেও মানে এই পৰিস্থিতিৰ লগত খাপ খুৱাই থকাৰ বাবে যিখিনি দৰকাৰ সেইখিনি কৰক, তেতিয়াই সফল হ'ব।